মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এটা ভাগৱতৰ কাহিনী ক'ম বুলি ইয়ালৈ আহিছোঁ। আৰু এই কাহিনীটো হ'ল ঈশ্বৰৰ মাহাত্ম্যত প্ৰহ্লাদ। এই মায়াময় সংসাৰখনত জন্মগ্ৰহণ কৰি আমাৰ মনলৈ এটা প্ৰশ্ন আহে, বা সকলো মানুহৰ ক্ষেত্ৰতে এই প্ৰশ্নটো উদয় হ'ব পাৰে যে এই বিশ্বৰ, এই সংসাৰৰ মালিকনো কোন, অৰ্থাৎ গৰাকীনো কোন? কোনে এই সুন্দৰ মায়াময় সংসাৰখন সৃষ্টি কৰিলে? তাৰ উত্তৰত আমি এটাই মাত্ৰ পাম, বা সকলোৰে মনতো সেই প্ৰশ্নটোৱে হয় বা তাকেই কয় যে এই সংসাৰৰ আদিমূল হ'ল ভগৱান কৃষ্ণ নাৰায়ণ। কথাতে কয় বোলে, মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে। যিজনে হৰিত বাদে এই সংসাৰত একোৱে নাই বুলি ভাবি তেওঁক একান্ত চিত্তে আৰাধনা কৰে, তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰে। আমি আজি এনে এজন হৰিভক্তৰ কথা ইয়াত আলোচনা কৰিম। তেওঁ হ'ল, বা যাৰ নাম হ'ল প্ৰহ্লাদ। প্ৰহ্লাদনো কোন? অতি পুৰণি কালত কাশ্যপ নামেৰে এজন মুনি আছিল। তেওঁৰ দুগৰাকী ভাৰ্যা আছিল, দিতি আৰু অদিতি। তেওঁলোক উভয়ে বহুত সতী সন্ততি আছিল। দিতিৰ বংশধৰসকলক দৈত্য বা দানৱ, আৰু অদিতিৰ বংশধৰসকলক দেৱতা বোলা হৈছিল। দানৱবিলাক বৰ বলি আছিল, সেয়ে সিহঁতে দেৱতাসকলক বৰকৈ লটি ঘটি কৰিছিল। একালত দানৱ বংশত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নামৰ দুজন দানৱৰ জন্ম হৈছিল। দুয়োবোৰ প্ৰতাপী হৈ উঠিছিল। হিৰণ্যাক্ষ কালত কি হ'ল, দানৱৰ ৰজা হ'ল। ৰজা হোৱাৰ পিছত হিৰণ্যাক্ষৰ এই কশিপুৰ অত্যাচাৰ বাঢ়ি গ'ল। শেষত প্ৰভু হৰিয়ে কি কৰিলে, শান্তি ৰক্ষাৰ কাৰণে হিৰণ্যাক্ষক পাতালপুৰীত বধ কৰিলে। তাকে দেখি হিৰণ্যকশিপুৰ মনত বহুত দুখ লাগিল। তেওঁ শোকত বিভোৰ হৈ পৰিল। তেওঁ মনৰ শোক আঁতৰোৱাৰ কাৰণে হৰিক বধ কৰিব খুজিলে। পাছে হৰিক জানো বধ কৰিব পাৰিব? শুক্ৰাচাৰ্য আছিল দানৱবিলাকৰ গুৰু। হিৰণ্যকশিপুৱে কথাই ব্ৰহ্মা এজন অতি শক্তিমন্ত দেৱতা বুলি গুৰুৰ মুখে জানিলে। আজিকালিৰ নিচিনা সেই সময়তো ৰাজা মন্ত্ৰী বিলাক আছিল। হিৰণ্যকশিপুৱে মন্ত্ৰীৰ হাতত কি কৰিলে, ৰাজ্যভাৰ গতাই দি ব্ৰহ্মাক তপস্যা কৰিবলৈ ওলাল। তেওঁ গৈ গৈ মন্দৰ পৰ্বত পালে। তাতে এটা গুহাত ব্ৰহ্মক আৰাধনা কৰিব ধৰিলে। বহু হাজাৰ বছৰ পাৰ হৈ গ'ল। শেষত ৰ'ব নোৱাৰি ব্ৰহ্মাই আহি কি কৰিলে, হিৰণ্যকশিপুক দেখা দিলে আৰু ক'লে, কি বুলি ক'লে, মোক এনে হিৰণ্যকশিপুৱে ব্ৰহ্মাক ক'লে যে, হিৰণ্যকশিপুৱে সুধিলে যে তোমাক কি লাগিব কোৱা। তেতিয়া হিৰণ্যকশিপুৱে ক'লে যে, প্ৰভু মোক এনে বৰ দিয়ক যাতে আপুনি সৃজন কৰা কোনো প্ৰাণীয়ে মোক বধ কৰিব নোৱাৰে। দেৱতা আৰু দানৱবিলাকৰ মাজত সদায় নিজ নিজ বল শক্তিক লৈ কাজিয়া পেচাল চলি আছিল। সেই হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা এনে বৰ বিচৰাত ব্ৰহ্মায়ো তাকেই দিলে যে ঠিক আছে বাৰু, তোমাৰ মনৰ কামনা পূৰ্ণ হ'ব। হিৰণ্যকশিপুৱে মনত অগাধ সাহস ল'লে, অগাধ বল তেওঁ পালে, আৰু তেওঁ কি কৰিলে যে এতিয়া আৰু কোনে পাৰিব, মোকতো বধ কৰিবই নোৱাৰে কোনেও। দেৱতা আৰু দানৱবিলাকৰ মাজত যি কাজিয়া পেচাল লাগি থাকিল,
পৰস্পৰে পৰস্পৰক পৰাজয় কৰাৰ কাৰণে চেলু বিচাৰি থাকিলে। হিৰণ্যকশিপুৱে তপস্যা কৰি থকা কালত সুযোগ পাই দেৱতাসকলে অসুৰ ৰাজ্য আক্ৰমণ কৰি অধিকাৰ কৰিলে। তেওঁলোকে নানা বহুমূলীয়া বস্তুৰ সৈতে বহুত বাহুবলী দৈত্যকো ধৰি নিলে। এনেকি ৰাণী হিৰণ্যকশিপুৰ পত্নী কয়াধুকো কি কৰিলে ধৰি লৈ গ'ল। আৰু সেই সময়ত ৰাণী গৰ্ভৱতী আছিল। তেওঁ এৰি দিয়াৰ কাৰণে দেৱতাসকলক বৰকৈ খাটনি ধৰিছিল, কিন্তু দেৱতাসকলে ৰাণীক এৰি নিদিলে আৰু কি কৰিলে, ৰাণীক নি নাৰদ মুনিৰ আশ্ৰমত ৰাখি থলে। দৈত্যকুলৰ হ'লেও ৰাণীৰ আচৰণ বহুত ভাল আছিল। নাৰদ মুনি বিদগ্ধ পণ্ডিত আছিল। তেওঁ ৰাণীৰ সহজ আচৰণত মুগ্ধ হৈছিল আৰু ৰাণীক বহু ধৰ্মৰ উপদেশ দিছিল। অৰ্জুনে পত্নী সুভদ্ৰাক যিখিনি চক্ৰবেহু মানে এনেকুৱা ধৰণৰ মানে সুভদ্ৰাক কিছুমান কথা কৈছিল যে চক্ৰবেহুৰ পৰা কেনেকৈ তাৰমানে হেৰি কৰিব পাৰি, মানে উদ্ধাৰ পাব পাৰি। গতিকে সেই সময়ত সুভদ্ৰাও গৰ্ভৱতী আছিল আৰু অৰ্জুনৰ পুত্ৰ আছিল অভিমন্যু। এই কাহিনীটো তাৰমানে ব্যাখ্যা কৰিছিল যে অভিমন্যুৱে মাকৰ গৰ্ভৰ পৰাই এই দেউতাকে কোৱা কথাবিলাক শুনিছিল। এতিয়া তাৰমানে নাৰদৰ মুখৰ পৰা কয়াধুৱে এই কথাবোৰ শুনি আছিল আৰু শুনি থাকোঁতে তাৰমানে এই গোটেই ঘটনাটো কৈছিল যে মাকৰ গৰ্ভৰ পৰা যি তাৰমানে শুনি আছিল যে অভিমন্যুৱে, কিন্তু অভিমন্যুৰ কি হ'ল, টোপনি গ'ল আৰু আধা কথা নুশুনিলে মাকৰ টোপনি যোৱাত। ৰাণীয়েও এইখিনি কথা নাৰদৰ মুখৰ পৰা উপদেশখিনি ধুনীয়াকৈ শুনি আছিল, মানে প্ৰহ্লাদে। হিৰণ্যকশিপুৱে সিদ্ধি লাভ কৰা এই কথাটো সকলোফালে জনাজাত হ'ল আৰু দেৱতাসকলৰ তেতিয়া বৰ ভয় লাগিল। তেওঁলোকে অসুৰ ৰাজ্যৰ পৰা কি কৰিলে, সকলো বয় বস্তু ৰাণীৰ সৈতে এদিন কি হ'ল, তেওঁক ঘূৰাই দি গ'ল। তেওঁ অলপ দিনৰ ভিতৰত ৰাণীৰ এটি পুত্ৰ সন্তান জন্ম পালে। ৰজাই বৰ ধুমধামেৰে পুত্ৰৰ কি হ'ল, জন্ম উৎসৱ পালন কৰিলে। তাৰপিছত যথা সময়ত ভাল দিন চাই জ্যোতিষী বামুণক মাতি আনি নামাকৰণ সংস্কাৰ কৰিলে। জন্মৰ পিছৰ পৰাই প্ৰহ্লাদে ৰজাৰ চতুৰ্থ পুত্ৰ। প্ৰহ্লাদৰ এনে আচৰণ দেখি ৰজাৰ বৰ ভাল লগা নাছিল, কাৰণ দেউতাক হিৰণ্যকশিপুৱে পুতেকহঁতক লাহবিলাসত ডাঙৰ দীঘল কৰি বিখ্যাত বীৰ কৰি তুলিব বিচাৰিছিল। প্ৰহ্লাদৰ চৰিত্ৰ, প্ৰহ্লাদ যেতিয়া ডাঙৰ হ'ল তেতিয়া তাৰ চৰিত্ৰৰ কিছু মানে এটা পৰিৱৰ্তন দেখিলে। দেউতাকৰ মতে তাৰমানে সকলো কাণ্ড কাৰখানা বা যিখিনি কাৰ্য কৰিছিল দেউতাকৰ লগত সম্পূৰ্ণ বিপৰীত আছিল আৰু দেউতাকৰ মানে তেওঁৰ চৰিত্ৰৰ বিপৰীত দেখি তেওঁ মানে অকণমান চিন্তিত হৈ পৰিছিল আৰু সেয়ে ভাবিছিল যে কুলুগুৰু শুক্ৰাচাৰ্যৰ পুতেক যদি খণ্ডমাৰ্গৰ হাতত যদি তেওঁ শিক্ষা দিব মানে পৰা যায়, তেনেহ'লে হয়তো তেওঁৰ চৰিত্ৰত কিছু পৰিৱৰ্তন হ'ব পাৰে। সেই উদ্দেশ্যে তেওঁ সময়ত কি কৰিলে, প্ৰহ্লাদৰ চৰিত্ৰ সলনি কৰাৰ কাৰণে ৰজাই এই খণ্ডমাৰ্গক গতাই দিলে। কিন্তু দেখা গ'ল যে প্ৰহ্লাদৰ চৰিত্ৰৰ কোনো পৰিৱৰ্তন নহ'ল। তেওঁ সদায় হৰিৰ কথাহে কয়। এইদৰে কিছুদিন পাৰ হোৱাৰ পিছত এদিন কশিপুৱে পুতেক প্ৰহ্লাদক মতাই আনি গুৰুৱে কি শিকালে সুধিলে। উত্তৰত প্ৰহ্লাদে হৰিভক্তিৰ কথা কোৱা বুলি ক'লে। প্ৰহ্লাদৰ কথা শুনি দেউতাকৰ খঙে চুলি ৰাগ পালে। তেওঁ খঙৰ ভমকত প্ৰহ্লাদক মাটিত ঠেকেচা মাৰি পেলাই দিলে। ইয়াকে দেখি খণ্ডমাৰ্গৰ মহা ভয় লাগিল। ৰজাই খণ্ডমাৰ্গক ক'লে, ল'ৰাটোক এইবোৰ কি শিকাইছা? তাৰ মূৰ খাইছে, তাক তৎক্ষণাত লৈ যোৱা, তাক এনেকুৱা শিক্ষা নিদি ভাল শিক্ষা দিয়া। মই যেন তাৰ মুখৰ পৰা কেতিয়াও এনে কথা নুশুনো। খণ্ডমাৰ্গইতো ৰজাই কোৱা মতে শিক্ষা দিছিল, পিছত বৰ চেষ্টা কৰিলে কিন্তু বিফল হ'ল। সকলো সময়তে প্ৰহ্লাদে কেৱল হৰিৰ কথাহে কয়। এইফালে ৰজা কশিপুৱে হিৰণ্যকশিপুৱে প্ৰহ্লাদৰ কিবা পৰিৱৰ্তন হৈছে নে নাই তাক জানিবৰ কাৰণে ইচ্ছা কৰিলে। তাৰ গতিমতি কি হ'ল, এদিন তেওঁ প্ৰহ্লাদক পৰীক্ষা কৰাৰ কাৰণে শিক্ষকসহ প্ৰহ্লাদৰ ঘৰত দেউতাকে খণ্ডমাৰ্গক মতাই পঠালে আৰু ৰজাই প্ৰহ্লাদক মাতি নি সুধিলে, বপা তোমাৰ কিবা পৰিৱৰ্তন হৈছেনে? প্ৰহ্লাদক নিমাত প্ৰহ্লাদ
নিমাত তাৰ পাছত সুধিলে, কোৱাচোন বাৰু তুমি কি বস্তু আটাইতকৈ ভাল পোৱা? এতিয়া প্ৰহ্লাদে তপৰাই কৈ উঠিল, দেউতা মই হৰিৰ চৰণ সেৱা কৰি আটাইতকৈ ভাল পাওঁ। এই কথা শুনি শুনা মাত্ৰকে ৰজাৰ খঙত গৰ্জি উঠিল। তেওঁৰ সৰ্বশৰীৰ কঁপি উঠিল আৰু ক'লে, তই মহাপাপী, আমাৰ কুলৰ কলংক তই, দেউতাৰ দাস আজি তোক এই পৃথিৱীৰ পৰা আঁতৰ কৰোঁ। এই বুলি ৰজাই কি কৰিলে, প্ৰহ্লাদক অনতি পলমে কাটি পেলাবলৈ চাডুঙক আদেশ কৰিলে। কিন্তু প্ৰহ্লাদে অলপো ভয় নকৰিলে। তেওঁ নিৰ্ভীক অলৰ অচৰ হৈ থাকিল। তেওঁৰ বিশ্বাস আছিল যে হৰি থাকিলে একো ভয় নাই। তেওঁ কেৱল হৰিকে ধ্যান কৰিছিল। লগতে তেওঁ দেউতাকৰ কুবুদ্ধিৰ কথাও ভাবিছিল। প্ৰহ্লাদে মনতে ভাবিছিল যে যিজনে এই বিৰাট বিশ্বক সৃজন কৰিছে, তেওঁৰ লগত ইমান শত্ৰুতা আচৰণ কৰা কিমান মূৰ্খামিৰ কথা। প্ৰহ্লাদে দেউতাকৰ এনে কাৰ্যত আচৰিত হৈছিল। তেওঁ ধৈৰ্য নহ'ল। তেওঁ মাতৃগৰ্ভতে নাৰদৰ মুখে শুনা উপদেশ অনুসৰি হৰিক ধ্যান কৰিব ধৰিলে। হেন সময়তে কটোৱালে তীৰ বিৰাই থকা অতি চোকা তৰোৱালেৰে প্ৰহ্লাদৰ ডিঙিত ঘাপ মাৰিলে। কি আচৰিত কথা! কুমলীয়া প্ৰহ্লাদৰ ডিঙি ছেদ কৰিব নোৱাৰিলে। তৰোৱাল ভাঙি গ'ল। প্ৰহ্লাদক হাতীৰে গছকাই মাৰিবলৈ আদেশ কৰিলে, কিন্তু হাতীৰো একো কৰিব নোৱাৰিলে। হৰিৰ নাম মাহাত্ম্যত হাতীও ভয় হৈ গ'ল। ৰজা বিবুদ্ধিত পৰিল। পিছে গুণি গাঁঠি প্ৰহ্লাদক জুইত পুৰি মাৰিবলৈ আদেশ দিলে। সেয়ে পৰ্বতৰ আকাৰ কাঠ খৰি দমাই জুই ধৰি প্ৰহ্লাদক জুইত পেলাই দিলে। হৰিৰ ভক্তিক কেনেকুৱা আচৰিত! হৰিভক্তিক দেখিলে আচৰিত লাগিব যে হৰিৰ নাম লৈ প্ৰহ্লাদেও তাত বহি থাকিল। কথাতে কয় বোলে, সোণ পৰিলে চিকুণহে হয়। প্ৰহ্লাদে প্ৰভুৰ কৃপাত সেই ভীষণ জ্বলন্ত জুইৰ মাজৰ পৰা উজ্জ্বল হৈ আহি ওলাই আহিল। নানা উপায় অৱলম্বন কৰি প্ৰহ্লাদক মাৰিবলৈ চেষ্টা কৰিও ৰজা বিফল হ'ল। মাকৰ সন্তানৰ প্ৰতি কেনে মৰম নিশ্চয় সকলোৱে জ্ঞাত। মৰমৰ পুতেক প্ৰহ্লাদৰ এনেকুৱা শাস্তিৰ কথা শুনি মাতৃ ৰ'ব নোৱাৰিলে। ৰাণীয়ে দৈত্যৰাজ স্বামীক ভালদৰে বুজাব ধৰিলে যাতে প্ৰহ্লাদক পুনৰ স্নেহেৰে ভালদৰে আঁকোৱালি লয়। কিন্তু দেখা গ'ল যে ৰাণীৰ উজনিত ৰজাই বেছি খঙালহে হৈ পৰিল। নানা তৰ্জনা শুনি ৰজাই ৰাণীক তাৰ পৰা খেদি পঠালে আৰু প্ৰহ্লাদক টানি আনি সুধিলে, ক মহাপাপী, তোৰ হৰি ক'ত আছে? মই ৰজা তোৰ দেউতা, তথাপি তই মোৰ অধীন। দেৱতাবিলাকে মোক ভয় কৰে, তথাপি তই মোক ভয় কৰা নাই কিয়? মই তোক নিজ হাতে বধ কৰিব খোজা নাছিলোঁ। মই এতিয়া প্ৰতিজ্ঞা কৰিলোঁ, মই নিজ হাতে হ'লেও তোক হত্যা কৰি বংশৰ গুণা মানিম। যদি জীয়াই থাকিব খুজিছা তেন্তে তোৰ হৰিক এতিয়াই দেখুৱাই দে। দেউতাকৰ কথা শুনি প্ৰহ্লাদে কি কৰিলে, নিৰ্ভয়ে ক'লে, দেউতা আপুনি বিশ্ব ব্ৰহ্মাণ্ড জয় কৰা বুলি অহংকাৰ কৰিছে, এইটো মিছা। কাৰণ আমাৰ ভিতৰখনো এখন ৰাজ্য সদৃশ। তাত থকা মহাবলৱান দস্যু হৈছে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। এইকেইটাক যদি আপুনি জয় কৰিব পৰা নাই, আপুনি নিশ্চয় বুজিব যে ভক্তি হৈছে হৰি, অৰ্থাৎ ভক্তিৰ বিনে হৰিয়ে একো নাজানে। দ্বিতীয়তে সুহৃদ তেওঁতকৈ আৰু নাই। হৰিৰ আগত আপুনি মই অতি নগণ্য। য'ত নেকি মহাদেৱেও তেওঁৰ মোহিনী ৰূপত মুগ্ধ হৈ পৰিছিল। বলিক ছলনা কৰি ত্ৰিপদ ভূমি তেওঁ লৈছিল। বিশ্ব ব্ৰহ্মাণ্ডত তেওঁৱেই মূল। তেওঁক বিশ্বাস কৰিলে আন একোৱেই নালাগে। মই সদায় তেওঁৰ লগতে কথা পাতোঁ। তেওঁৰ বাহিৰে আৰু মোৰ তৃতীয় কোনো বন্ধু নাই। এই কথা শুনি শেষত দৈত্যৰাজে একেবাৰে অগ্নিকৰ্মা হৈ পৰিল আৰু ক'লে, হেৰা পাপিষ্ঠ, তোৰ হৰি ক'ত আছে অতি শীঘ্ৰে দেখুৱাই দে, নহ'লে তোৰ বেছি পৰ নাই। ওচৰতে থকা শিলৰ স্তম্ভ এটা দেখুৱাই বাপেকে তৰ্জন গৰ্জন কৰি ভাগৱত পুতেকক সুধিলে, তোৰ হৰি হওক স্তম্ভটোত আছেনে নাই? উত্তৰত প্ৰহ্লাদে বিনম্ৰভাৱে ক'লে, আছে দেউতা, হৰি সৰ্বব্যাপক। পুতেকৰ কথা শুনি হিৰণ্যকশিপুৱে অতি গৰ্বে সেই স্তম্ভটোত কি কৰিলে, প্ৰহাৰ কৰিলে। কিন্তু কি আচৰিত, ভীষণ শব্দ কৰি স্তম্ভৰ ভিতৰৰ পৰা এটা অদ্ভুত মূৰ্তি ওলাই আহিল
আৰু যাক দেখিলে গাৰ নোম শিয়ৰি উঠে। মূৰৰ পৰা কঁকাললৈ সিংহ, তলৰ ফালে মানুহ, যাক নৰসিংহ বুলি কোৱা হয়। এই নৰসিংহ ৰূপ ধৰি হৰি কি কৰিলে, দৈত্যৰাজ হিৰণ্যকশিপুক সন্ধিয়া পৰত নখেৰে পেট ফালি হৃদয় বিদাৰি বধ কৰিলে। গতিকে হিৰণ্যকশিপুৱে যি কাৰণে তপস্যাত নিমগ্ন হৈছিল আৰু ব্ৰহ্মাৰ পৰা যি বৰ লৈছিল সেয়া হ'ল জানো? কাৰণ হৰিকতো ব্ৰহ্মাই সৃজন কৰা নাছিল, হৰি ব্ৰহ্মাৰো অধিপতি। হে পাঠকগণ, আপোনালোকেতো নিশ্চয় জানিছে হৰিৰ কি মাহাত্ম্য। হৰিৰ ওচৰত একান্ত চিত্তে শৰণাপন্ন হোৱাৰ কাৰণে নানা শাস্তি দিয়া স্বত্তেও প্ৰহ্লাদক একো কৰিব নোৱাৰিলে। এনেদৰে হৰিয়ে দুষ্টক দমন আৰু শান্তক পালন কৰি থাকে। আজি আমি এটা কথা গম পালোঁ, ব্ৰহ্মাৰ পৰা তেওঁ যি বৰ লৈছিল, তেওঁ কি বৰ দিছিল যে তেওঁক আচলতে কোনেও মাৰিব নোৱাৰে, দিনতো নোৱাৰে, ৰাতিও নোৱাৰে। গতিকে এই কথাখিনি আৰু তেওঁ ক'ত মাৰিছিল? নিজৰ উৰুত বহুৱাই তেওঁ সন্ধিয়া পৰত যিখিনি সময়ত ৰাতিও নহয় দিনো নহয় সেইখিনি সময়ত তেওঁ কি কৰিছিল? হৰিয়ে নিধন কৰিছিল। গতিকে ভগৱানৰ লগত কোনোবাই জানো খেলা কৰিব পাৰে? তেওঁৰ শক্তি সামৰ্থ্য কাৰণ নাই, ত্ৰিজগতৰ অধিপতি তেওঁ। গতিকে আজিৰ সমাজতো তেনে দেৱদানৱৰ জন্ম হৈ আছে। গতিকে এই মোৰ বাপ বান্ধৱ ভাই মাতৃসকল, সমস্ততে আমি যদি ক'বলৈ যাওঁ তেনেহ'লে এই কণ কণ শিশুসকলৰ মন প্ৰাণ সকলো যাতে হৰিত নিবিষ্ট হয়, তাৰ কাৰণে সকলোৱে একান্ত চিত্তে কি কৰিব লাগে? হৰিক ভজনা কৰিব লাগে। সৰুৰ পৰাই ল'ৰা ছোৱালীসকলক শিকনি দিব লাগে। সেয়ে মই আজি এই কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত এই শিক্ষাখিনি দিব বিচাৰিছোঁ যে প্ৰহ্লাদৰ মাধ্যমেৰে প্ৰহ্লাদৰ চৰিত্ৰটো তেওঁলোকে ভাল ধৰণে শুনি যাতে তেওঁৰ চৰিত্ৰখিনি যাতে প্ৰহ্লাদৰ জ্ঞানখিনি যাতে ল'ব পাৰে আৰু তেওঁলোকে যাতে সৰুৰে পৰাই ভগৱানৰ স্বৰূপ উপলব্ধি কৰিব পাৰে, তাকেই বিচাৰিছোঁ। আৰু লগতে তেওঁলোক শান্ত শিষ্ট নম্ৰ ভদ্ৰ এই সকলোখিনিয়ে তেওঁলোকৰ নিশ্চয় আপনা আপুনি আহি যাব। গতিকে তোমালোকে নিশ্চয় কাহিনীটো শুনিলা আৰু তোমালোকে কি কৰিবা? আজিৰে পৰা ভগৱান